এগ্ৰিনেক্সাছৰ ফালৰ পৰা সকলো ফাৰ্মাৰক নমস্কাৰ। ধান খেতিত 25 দিনৰ ভিতৰত ধান খেতি লগোৱাৰ 25 দিনৰ ভিতৰত আপোনালোকে কি কি সাৰ দিব লাগিব বা এই 25 দিনত কি নিউটনৰ প্ৰয়োজন ধান খেতিত, সেই বিষয়ে আজি গুৰুত্বপূৰ্ণ আলোচনা কৰিম। চাওক, এজন কৃষকে সদায় বিচাৰে ধান বেছি হবলৈ আৰু বহুত টকা খৰচো কৰে ধান খেতিত, শেষত গৈ ধান কম হয়। ইয়াৰ মূল কাৰণ কেইটামান আগত কৃষক কি কৰে, ভুল কৰে, যাৰ কাৰণে শেষত ধান কম হয় আৰু কৃষকৰ চিন্তা হৈ পৰে মোৰ খেতিত কিয় ধান কম হৈছে, হয়নে? আজি এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, মই সকলো কথা আলোচনা কৰিম। সব ধান খেতিত এই 25 দিনৰ ভিতৰত লগোৱাৰ 25 দিনৰ পিছত ইয়াত চাব পাতবোৰ হালধীয়া হৈ পৰে। ইয়াৰ কাৰণটো কি? ইয়াৰ মূল কাৰণটো হৈছে জিংকৰ অভাৱ। জিংক যদি নাথাকে গছত, মাটিত যদি জিংক নাথাকে, তেনেহলে ধান গছৰ পাত হালধীয়া হৈ পৰে। জিংকৰ ডিফিচিয়েঞ্চি হলেই গছৰ পাত হালধীয়া হৈ পৰিব। ইয়াৰ মূল কাৰণটো হৈছে ধান গছৰ মূল এটা হৰমনৰ নাম হৈছে অক্সিন হৰমন। যেতিয়া অক্সিন হৰমনৰ লেভেল তলত যাব, তেতিয়া ধান গছৰ পাত হালধীয়া হৈ যাব। এই লেভেলটো কেনেকৈ বঢ়াব? এই লেভেলটো, ধান গছৰ লেভেলটো বঢ়াব পাৰিব অনলি জিংক দি, কাৰণ ধান গছৰ অক্সিন হৰমনটো বঢ়ে একমাত্ৰ জিংকৰ পৰা। যদি খেতিত জিংক নাথাকে, তেনেহলে ধান গছৰ পাত হালধীয়া হৈ যাব। আৰু জিংক দিলে আৰু এটা লাভ আছে, গছত ক্লৰোফিল হ'ব। চাব, গছত যিমান ক্লৰোফিল হ'ব সিমান বেছি শিপা হ'ব। যিমান বেছি শিপা হ'ব, গছে খাদ্য সংগ্ৰহণ কৰিব পাৰিব আৰু গছত ব্ৰাঞ্চ বেছি হ'ব, ধান বেছি হ'ব। এই 25 দিনত আপোনালোকে কোনটো জিংক ব্যৱহাৰ কৰিব আৰু কেনেকৈ কৰিব? চাওক, এটা আছে জিংক সালফেট 21% আৰু এটা আছে জিংক সালফেট মনোহাইড্ৰেট 33% আৰু এটা আছে সিলেটেড জিংক 12%। ইয়াত জিংক সালফেট 21% যোনটো আছে সেইটো অলপ শ্ল' কাম কৰে, আৰু জিংক সালফেট মনোহাইড্ৰেট যেটো আছে 33%, সেইটো বহুত স্পীড গতিত কাম কৰে। আৰু সিলেটেড জিংক যেটো আছে সেইটো ক'বই নালাগে, সেইটো ডাইৰেক্ট ৰকেটৰ নিচিনা কাম কৰে, বহুত হাই স্পীড হয়। কিন্তু মই ভাবো আপোনালোকে 25 দিনৰ ভিতৰত ধান খেতিত জিংক সালফেট মনোহাইড্ৰেটটো ব্যৱহাৰ কৰিব, যেটো 33% আছে। সিলেটেড জিংক যেটো আছে সেইটো ফলিয়াৰ স্প্ৰে কৰিলে বেছি ভাল হয়, কাৰণ আপোনালোকে মাটিত ব্যৱহাৰ কৰিব, সেইকাৰণে 33% যোনটো জিংক আছে সেইটো ব্যৱহাৰ কৰিলে বেছি ৰিজাল্ট পাব। এবিঘা মাটিত আপোনালোকে 5 পৰা 6 কেজি জিংক দিব লাগিব ধান খেতি। এই 5 পৰা 6 কেজি জিংকটো এবিঘা মাটিত সিঁচিব নোৱাৰিব, তাৰ লগত 25 কেজি নাইট্ৰজেন ল'ব, মানে ইউৰিয়া ল'ব। 25 কেজি ইউৰিয়া আৰু 5 পৰা 6 কেজি জিংক সালফেট মনোহাইড্ৰেট 33% ল'ব। এই দুটা মিহলাই আপোনালোকে খেতিত সিঁচি দিব। চাব আপোনাৰ খেতিখন কেনেকুৱা, আৰু যোনটো খেতিত 25 দিনৰ ভিতৰত দিয়া নাই সেই খেতিখন কেনেকুৱা অৱস্থা।
এই দুটা খেতি পাৰ্থক্য হৈ যাব। আপোনাৰ খেতিখন বহুত ধুনীয়া হ'ব, গছ বহুত ভাল হ'ব জিংক দিয়াৰ ফলত। বহুত কৃষকে ভুল কৰে, যেতিয়া খেতিত সাৰ দিয়ে, SSP কওক, DAP কওক, SSP কি থাকে? ফসফরাস থাকে, DAP ফসফরাস থাকে, তাৰ লগত জিংক মিলাই দিয়ে। এইটো এটা কৃষকৰ ডাঙৰ ভুল। এই ভুলৰ কাৰণে কি হয়, চব টকাও খৰচ হয় আৰু খেতিত কোনো ধৰণৰ কাম নহয়। এনে এটা ভুল কাম কৰি দিয়ে খেতিত। কি লাভ আছে এনেকুৱা ভুল কাম কৰি? এনে টকা গুচি যায়, কোনো কাম নহয়। লাষ্টত গৈ কয় মই খেতিত সাৰ দিছো, কিন্তু মোৰ খেতিত কোনো ধৰণৰ উৎপাদন, ভালকৈ উৎপাদন হোৱা নাই। কাৰণটো হৈছে খেতিত ভুল কৰিছে। এটা কথা সদায় মনত ৰাখিব, ফসফৰাছৰ লগত জিংক সালফেট কম্বিনেশ্যন নহয়। যদি ফসফরাছৰ লগত জিংক সালফেট কম্বিনেশ্যন কৰে, কি হয়? জিংক সালফেট ফসফরাস হৈ যায়। এইটো এটা বেলেগ ফাৰ্টিলাইজাৰ হয়, জিংক সালফেট ফসফরাস। এইটো খেতিত দিলে কি হয়? এইটো খেতিত দিলে পাতৰৰ নিচিনা হৈ যায়। এইটো গছে খাব নোৱাৰে। কেইদিনমান টকাৰ পিছত পাতৰৰ নিচিনা হৈ যায়, শিলৰ নিচিনা হৈ যায়, গছে খাব নোৱাৰে। এনেধৰণৰ ভুল যাতে এজন খেতিয়কে নকৰে, কাৰণ এই ভুলখিনি কৰিলে লছৰ সন্মুখীন হ'ব। যিসকল খেতিয়কে এই 25 দিনৰ ভিতৰত জিংক সালফেট ব্যৱহাৰ কৰা নাই, আপোনালোকে চাব 30ৰ পৰা 35 দিনত ধান গছ হালধীয়া হৈ পৰি আছে। এনেকুৱা অৱস্থা হৈ আছে, ধান গছ হালধীয়া হৈ আছে, কাৰণ এই 25 দিনৰ ভিতৰত জিংক সালফেট সেই খেতিয়কে ব্যৱহাৰ কৰা নাই। ইয়াত ইমিডিয়েটলি এটা কাম কৰিব লাগিব। মই কৈছিলো সিলেটেড জিংক, যিটো ৰকেটৰ নিচিনা কাম কৰে, ইমাৰ্জেঞ্চি কাম কৰে। সেইটো আপোনালোকে সেই সময়ত যদি আপোনাৰ খেতিখন এনেকুৱা হৈ গৈছে, আপুনি আগতে দিয়াই নাই জিংক সালফেট, তেনেহলে সিলেটেড জিংক লাগিব। সিলেটেড জিংক আপোনালোকে এই খেতিখনত স্প্ৰে কৰিব লাগিব। ফাংগিচাইড ইয়াত স্প্ৰে কৰিলে লাভ নহব। গছৰ পাত হালধীয়া হৈ আছে, তাৰমানে খেতিত উৎপাদন কম হ'ব। যদি এনেকুৱাই পৰিস্থিতি হয়, তেনেহলে সিলেটেড জিংক স্প্ৰে কৰিব লাগিব। ইয়াৰ সিলেটেড জিংকটো আপোনালোকে স্প্ৰে কৰিব প্ৰতি লিটাৰ পানীত 1 গ্ৰাম দি আপোনালোকে খেতিত স্প্ৰে কৰি দিব। চাব আপোনাৰ খেতিখন হালধীয়া বেমাৰটো লাহে লাহে নাইকিয়া হৈ যাব আৰু খেতিত উৎপাদন সম্পূৰ্ণভাৱে সঠিক হ'ব। ঠিক আছে? যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নতুন এটা বিষয় লৈ আকৌ লগ পাম। ধন্যবাদ।